মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছে। আমাৰ যোৱা ভিডিঅ'টোত গণিতৰ পঞ্চম শ্ৰেণীৰ গণিতৰ ৩ নম্বৰ অধ্যায় ৩ নম্বৰ পাঠৰ কালি আৰু পৰিসীমাৰ আমি আয়তৰ আৰু বৰ্গৰ কালি কেনেকৈ উলিয়াব লাগে তোমালোকক সেই ভিডিঅ'টোত বুজোৱা হৈছিল। আজি আমাৰ এই কালিৰে এটা অংশ ৰৈ গৈছিলে। এই গুৰুত্বপূৰ্ণ অংশ তোমালোকে চাবা। ইয়াত চিত্ৰ কেইটামান বেকাবেকি ধৰণৰ চিত্ৰ দিছে। ইয়াতে ৩টা বাহু আছে, ইয়াতে ১ ২ ৩ ৪ ৫ ৬ ৭টা বাহু আছে, ইয়াতে ১ ২ ৩ ৪ ৫ ৬টা বাহু আছে। এতিয়া আমি এটা সৰু বৰ্গ, ইয়াত যে সৰু বৰ্গবিলাক দেখিছে, এটা সৰু বৰ্গ থাকিলে আমি এটা বৰ্গ বুলি ধৰি ল'ম। আৰু যদিহে এটা বৰ্গৰ মাজেৰে বাহুটো পাৰ হৈ যায়, তেতিয়াহ'লে সেইটো আধা বৰ্গ চেণ্টিমিটাৰ বুলি ধৰি ল'ম। যিহেতু এটা বৰ্গৰ জোখ 1 বৰ্গ চেণ্টিমিটাৰ, গতিকে ইয়াতে যদি এই বৰ্গটোৰ মাজেৰে পাৰ হৈ গৈছে, গতিকে ইয়াতে আধা বৰ্গ চেণ্টিমিটাৰ, এইটোৰো ইয়াত আধা বৰ্গ চেণ্টিমিটাৰ। ঠিক তেনেকৈ এইটো আধা, এইটো আধা, আধাই আধাই লগ লাগিলে, অৰ্থাৎ এইটো আধা, বৰ্গৰ আধা ইয়াত আঁকি দিছে। 1 বৰ্গ চেণ্টিমিটাৰৰ আধা সমান 2 ভাগৰ 1 বৰ্গ চেণ্টিমিটাৰ। গতিকে তোমালোকে চাবা, ইয়াতো আধা আছে, ইয়াতো আধাই আধাই লগ লাগিলে 1 বৰ্গ চেণ্টিমিটাৰ হ'ব। এনেকুৱা এটা বৰ্গৰ সমান হৈ যাব। গতিকে ইয়াতে আমি যদি চিত্ৰ 1ৰ কালি উলিয়াবলৈ যাওঁ, এইটো চিত্ৰ 1, ইয়াতে আধাই আধাই এটা বৰ্গ হ'ল 2 3 4 5 6 7 8 9, আকৌ ইয়াতে আধাই আধাই এটা হ'ল 10। গতিকে চিত্ৰ 1ৰ কালি কিমান হ'ব? ইয়াতে 10 বৰ্গ চেণ্টিমিটাৰ। গতিকে তোমালোকে এই বাকী যি দুটা চিত্ৰ, বাকী দুটা চিত্ৰৰ কালিটো ইয়াতে উলিয়াই, এইটো ধুনীয়াকৈ বুজি পালা নিশ্চয়। বাকী এই দুটা চিত্ৰৰ ইয়াতে কৰিবা, খালী ঠাই পূৰ কৰিবা। ঠিক তেনেকৈ আমাৰ কালিৰ বিভিন্ন এককবোৰৰ লগত চিনাকি হৈ অহা বুলি কৈছে। ইয়াতে একক বিভিন্ন ধৰণৰ থাকিব, চেণ্টিমিটাৰ, মিটাৰ, কিলোমিটাৰ, এনেকুৱা ধৰণৰ একক থাকে। গতিকে এইটো এটা 1 বৰ্গৰ চেণ্টিমিটাৰৰ জোখৰ এটা বৰ্গ, আৰু এইটো হৈছে 1 মিটাৰ বৰ্গ মিটাৰ, আৰু এইটো কিলোমিটাৰ থকাৰ কাৰণে 1 বৰ্গ কিলোমিটাৰ। গতিকে এককটোৰ লগত পৰিচয় হ'ব দিছে। এতিয়া তোমালোকে চাবা, এই তলৰ চিত্ৰসমূহৰ কালি নিৰ্ণয় কৰোৱা। এইটো একেবাৰে সহজ, তোমালোকক ইতিমধ্যে মই শিকাইছোৱেই। কালি নিৰ্ণয় কৰিব লাগিলে কি কৰিব লাগিব? এইটো যিহেতু আকৃতিটো এটা আয়তৰ আকৃতি, কাৰণ ইয়াতে আছে 8 চেণ্টিমিটাৰ, ইয়াতে আছে 5 চেণ্টিমিটাৰ। গতিকে সূত্ৰটো কি আছিল? আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ, কাৰণ যিহেতু আয়তৰ বিপৰীত বাহুৰ সমান। গতিকে তোমালোকে কি কৰিবা? 8 পূৰণ 5 সমান 8 5 গুণ 40 বৰ্গ চেণ্টিমিটাৰ হ'ব ইয়াত। ঠিক তেনেকৈ এইটোৰ উলিয়াবা। বাকী এইকেইটাৰ, ইয়াতে থকাকেইটাৰ উলিয়াবা। উলিয়াই তোমালোকে কৰি আমাৰ এই গ্ৰুপটোত পঠিয়াই দিবা। এতিয়া আমি আহোঁ আজি পৰিসীমা কেনেকৈ উলিয়াব? পৰিসীমা মানে হৈছে একেবাৰে সহজ কথা। পৰিসীমা মানে হৈছে এটা যদি আকৃতি দিয়া হয়, তাৰ যিমানটা বাহু থাকে, সেই বাহুকেইটাৰ জোখকেইটা যদি আমি যোগ কৰি যাওঁ, তেতিয়াহ'লে সেইটোকে পৰিসীমা বুলি কোৱা হয়। যেনে এইটো কিহৰ চিত্ৰ? এখন ফুলনি বাগিচাৰ চিত্ৰ। ইয়াতে ওপৰৰ বাহুটোৰ এই ডিৰ পৰা চিলৈকে আছে 20 মিটাৰ, আৰু এৰ পৰা বিলৈকে আছে 20 মিটাৰ, অৰ্থাৎ ইয়াৰ বিপৰীত বাহুটো এইটো সমান। ঠিক তেনেকৈ চিৰ পৰা বিলৈকে 30 মিটাৰ, আৰু ডিৰ পৰা এলৈকে 30 মিটাৰ, অৰ্থাৎ ইয়াৰ বিপৰীত বাহুটো সমান। আয়তাকৃতিৰ বাগিচা এখন ধৰা হ'ল। এতিয়া যিহেতু গোটেইকেইটা বাহু যোগ কৰিলে আমি পৰিসীমা পাওঁ, গতিকে এইটো 20 চেণ্টিমিটাৰ যোগ 20 মিটাৰ যোগ 30 মিটাৰ যোগ আকৌ 20 মিটাৰ যোগ 30 মিটাৰ, নিশ্চয় দেখিছা তোমালোকে, সমান এইকেইটা যদি আমি যোগ কৰোঁ, 30 20 50, আকৌ 30 20 50, 50 50 100 মিটাৰ, অৰ্থাৎ এই বাগিচাখনৰ পৰিসীমা হ'ব 100 মিটাৰ। ঠিক তেনেকৈ এইটো এটা চিত্ৰ দিছে, তলৰ আকৃতিবোৰৰ পৰিসীমা উলিয়াব দিছে। এইটো এতিয়া পৰিসীমা কিমান হ'ব? একেবাৰে সহজ। ইয়াতে বাহুবোৰৰ যোগ দিছে। এই বাহুটোৰ যোগ ইয়াৰ পৰা ইয়ালৈকে যোগ হ'ব 10 চেণ্টিমিটাৰ।
এই বাহুটোৰ জোখ ইয়াৰ পৰা ইয়ালৈকে হ'ব 4 চেণ্টিমিটাৰ। ইয়াৰ বিপৰীত বাহু ইফালে এটা আছে, এইটোৰ জোখ আমি 4 চেণ্টিমিটাৰ বুলি ধৰি লৈ অংকটো কৰিব লাগিব। ঠিক তেনেকৈ এইটো 3 চেণ্টিমিটাৰ, এইটো 3 চেণ্টিমিটাৰ, এইটো 4 চেণ্টিমিটাৰ, এইটো ইয়াৰ পৰা ইয়ালৈকে 3 চেণ্টিমিটাৰ। গতিকে ইয়াতে যিহেতু লিখা নাই, গতিকে ইয়াৰ এইটোৰ সমানেই হ'ব। গতিকে এই বাহুটোৰ জোখো 3 চেণ্টিমিটাৰ হ'ব। গতিকে আমি যদি এই বাহুকেইটা জোখকেইটা যদি আমি যোগ কৰোঁ, যোগ কৰিলে যিমান হ'ব সেইটোৱে হ'ব পৰিসীমা। ইয়াতে ধৰি লোৱা এতিয়া এই 10 চেণ্টিমিটাৰ, এই 10 চেণ্টিমিটাৰ যিটো আছে, এই 10 চেণ্টিমিটাৰটো ইয়াতে 10 যোগ 4 যোগ 3 যোগ 3 যোগ 4 যোগ 3 যোগ 3 যোগ 4, অৰ্থাৎ এই 10 চেণ্টিমিটাৰ, ইফালে আছে 4 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, এইটো 3 চেণ্টিমিটাৰ হ'ব, এইটো 3 চেণ্টিমিটাৰ আৰু এইটো হ'ব 4 চেণ্টিমিটাৰ। এইকেইটা আমি ইয়াতে যোগ কৰিলোঁ। যোগ কৰোঁতে কিমান হ'ল? 34 চেণ্টিমিটাৰ। গতিকে নিশ্চয় তোমালোকে বাকী থকাকেইটা পাৰিবা, এইকেইটা উলিয়াবা, উলিয়াই তোমালোকে ফটো মাৰি এই গ্ৰুপলৈ পঠিয়াই দিবা। এতিয়া আহোঁ আমি পৰিসীমা, আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা। একেবাৰে সহজ, তোমালোকে অকণমান গুৰুত্ব দিলে পাৰিবা। এতিয়া চোৱা, এইটো এটা আয়তাকৃতিৰ ছবি। আয়তৰ যিহেতু বিপৰীত বাহুবোৰ সমান, এইটো 5 চেণ্টিমিটাৰ আছে, ইয়াৰ পৰা দিশটো এইটো 5 চেণ্টিমিটাৰ বিপৰীত বাহু। এইটো 3 চেণ্টিমিটাৰ আছে প্ৰস্থটো, এইটো 3 চেণ্টিমিটাৰ। গতিকে আয়তৰ পৰিসীমা আমি কি, যিহেতু গোটেইকেইটা বাহু যোগ কৰিলে আমি পৰিসীমা পাওঁ। এতিয়া চোৱা, ইয়াতে 5 চেণ্টিমিটাৰ আছে, ইয়াত 3 চেণ্টিমিটাৰ। 5 যোগ 3 যোগ 5 যোগ 3 কিমান হ'ব? 5 3 8, 8 5 13, 14 15 16 চেণ্টিমিটাৰ। এতিয়া চোৱা, এইটো হৈছে দিশ, দিশ যোগ প্ৰস্থ যোগ দিশ যোগ প্ৰস্থ। ইয়াতে সেইকাৰণে লিখিছে, এইটো নিশ্চয় দেখিছা। 2 পূৰণ দিশ যোগ প্ৰস্থ, এইটো কিহৰ কাৰণে কৰিলে? যিহেতু আয়তৰ বিপৰীত বাহু দুটা সমান, এইটোও 5 চেণ্টিমিটাৰ, এইটো 5, অৰ্থাৎ ইয়াতে দুটা বাহু আছে সমান, আৰু প্ৰস্থত থকা এই বাহু দুটা সমান, সেইকাৰণে 2টো লৈছে। 2 যোগ এই দীঘকে প্ৰস্থকে যদি আমি যোগ কৰোঁ, কৰি উঠি যদি 2ৰ লগত পূৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? সেইটোৱে আয়তৰ পৰিসীমা হ'ব। এই চোৱা, আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ একক। গতিকে এইটোৰ কিমান হ'ব? এইটো ইয়াত মই উলিয়াই থৈছোঁ। আয়তৰ পৰিসীমা 2 যোগ দিশ যোগ প্ৰস্থ একক সমান 2, মই যোগ বুলি ক'লোঁ আচলতে, এইটো পূৰণ, 2 পূৰণ দিশ যোগ প্ৰস্থ একক সমান 2 পূৰণ, এই ইয়াতে থকাটো আকৌ পাতিব লাগিব, 2 পূৰণ আমি দিশ কিমান পাইছিলোঁ? দিশ পাইছিলোঁ আমি 5 চেণ্টিমিটাৰ, প্ৰস্থ কিমান পাইছোঁ? 3 চেণ্টিমিটাৰ। গতিকে 2 পূৰণ দিশ যোগ প্ৰস্থ, 2 পূৰণ দিশ যোগ প্ৰস্থ, 2 পূৰণ দিশ আছে 5 চেণ্টিমিটাৰ আৰু প্ৰস্থ আছে 3 চেণ্টিমিটাৰ। গতিকে 2 পূৰণ 5 3 আমি যোগ কৰিলোঁ, 5 3 8 হ'ল, 8ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 8 2 16 চেণ্টিমিটাৰ। গতিকে এইটো কিমান হ'ল? 16 চেণ্টিমিটাৰ আয়তৰ পৰিসীমা। তোমালোকে নিশ্চয় বুজি পালা। এতিয়া ইয়াতে কেইটামান দিছে, দিশ সমান 8 চেণ্টিমিটাৰ, প্ৰস্থ 6 চেণ্টিমিটাৰ, পৰিসীমা কিমান হ'ব? গতিকে আয়তৰ পৰিসীমা সূত্ৰটো ইতিমধ্যে পালা। আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ। সেই যিটো সূত্ৰ আছে, সূত্ৰটো পাতি ল'বা। দিশ ইয়াতে দিয়া আছে 8 চেণ্টিমিটাৰ, প্ৰস্থ 6 চেণ্টিমিটাৰ। গতিকে 2 পূৰণ বেকেট দিবা, দি উঠি 8 যোগ 6 চেণ্টিমিটাৰ। সেনেকৈ কৰিলে এইকেইটা কৰিব পাৰিবা। ঠিক তেনেকৈ বৰ্গৰ পৰিসীমা, বৰ্গৰ পৰিসীমাটো, বৰ্গ যিহেতু 4টা বাহু সমান, 4টা বাহু সমান হোৱাৰ কাৰণে 4টা বাহু জোখকেইটা যোগ কৰিলেই বৰ্গৰ পৰিসীমা ওলাব। এতিয়া চোৱা, 4টা বাহু সমান হোৱাৰ কাৰণে ইয়াতে লিখিছে বৰ্গৰ পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দিশ। এটা বাহুৰ জোখ যিমান থাকে বা এটা বাহুৰ দিশ যিমান থাকে, ইয়াতে এটা বাহুৰ দিশ দিয়া আছে 6 চেণ্টিমিটাৰ, এইটোও 6 চেণ্টিমিটাৰ, এইটোও 6 চেণ্টিমিটাৰ, এইটোও 6 চেণ্টিমিটাৰ, অৰ্থাৎ AB 6 চেণ্টিমিটাৰ, BC 6 চেণ্টিমিটাৰ, CD 6 চেণ্টিমিটাৰ আৰু DA 6 চেণ্টিমিটাৰ। গতিকে 4 পূৰণ 6, কাৰণ 4 পূৰণ এটা বাহুৰ দিশ বুলি কৈছে, সেইকাৰণে 4 পূৰণ 6 চেণ্টিমিটাৰ
হ'লে কিমান হ'ব 6 4 গুণ 24 চেণ্টিমিটাৰ আকৌ ইয়াতে কৈছে যদি বৰ্গ এটাৰ বাহুৰ দিশ উলিয়াব দিয়ে তেতিয়া কি কৰিব লাগে পৰিসীমাক 4ৰে হৰণ কৰিব লাগে পৰিসীমাক 4ৰে হৰণ কৰিলে এটা বাহুৰ দিশ ওলাব গতিকে ইয়াতে তোমালোকক এতিয়া ইয়াতে কেইটামান অংক দিছে চাই লও বৰ্গৰ পৰিসীমা উলিয়াবলৈ চেষ্টা কৰা যদি বাহুৰ জোখ 3 সেন্টিমিটাৰ 4 পূৰণ 3 কাৰণ ইয়াতে সূত্ৰটো ইতিমধ্যে পালা তোমালোকে বৰ্গৰ এটা বাহুৰ দিশ কি বুলি কয় বৰ্গৰ পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দিশ গতিকে এটো কি হ'ব বৰ্গৰ জোখ দিছে 3 সেন্টিমিটাৰ 4 পূৰণ 3 সেন্টিমিটাৰ 4 3 গুণ 12 সেন্টিমিটাৰ ঠিক তেনেকৈ বাকি কিটা তোমালোকে কৰিবা কৰি উঠি আমাৰ ফটো মাৰি ইয়াত পঠিয়াই দিবা যিখিনিলৈকে আছে গোটেইখিনি কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা বুজি নোপোৱা গ্ৰুপত তোমালোকে বোলে ছাৰ এইটো আমি বুজি পোৱা নাই তেতিয়া মই সেইটো সমাধান কৰিবলৈ যত্ন কৰিম আজিলৈ তেতিয়াহ'লে আহো তোমালোকে সকলোৱে কুশলে থাকিবা